হব এই জীৱন চাকৰি নহলে কেনেকৈ চলিমে গোটেই জীৱন। তই বৰ বেলেগ কৈ দিলি যে। সঁচাকেও চাকৰি এটা নহলে চলিবকে নোৱাৰি। কথাটো বুজিছো, কিন্তু চাকৰি জানো ৰাস্তাই ঘাটে পৰি থকা বস্তু? লাগে বুলি ক'লে পাবলে। তাকে সেইদিনা GDS ৰিজাল্ট দিলে, চালো ফেল। শুনো ময়ো চালো। 42-43% লৈ যেনে তেনে মেট্ৰিকটো পাছ কৰিছিলোৱে। ক'নো সেইটো পাৰ্চেণ্টেজতে আমি চাকৰি পাম। ভাবিছিলো GDS চাকৰিটো পাম নেকি বুলি। আমি এতিয়া GDS চাকৰিও যোগ্য নহয়। ঐ বাহুবলী, GDS মানে কিনো? এই ককা আপুনি নেজানে? GDS মানে গাহৰি দানা চিকিউৰিটি ক। হা? ই মানে এইটোৱে বুজিলে। ভাবিছিলো বেলেগ চাকৰিটো নেপাওঁ, পুলিচকে দিওঁ, যিহে কম পাৰ্চেণ্টেজ। তই দিছিলি, পাছ কৰিছিলি বুলি ওলাইছিলে। তাৰপিছত কি হ'ল? ভাবিছিলো দৌমাত পাছ কৰি লওঁ, যেতিয়া নেকি পৰীক্ষাটো দিব পাৰিম, তাৰপিছত চাকৰি পাম। ঘৰত টিংপাত লগাম বুলি মায়ে বগী গাহৰি এজনী পুহি থৈছিল। এনেওতো চাকৰিটো পামেই, চাকৰি দৰমহাই টিংপাত লগাম বুলি কৈ বগী গাহৰিজনীকে মাৰি দিব দিলোঁ নহয়। তাৰপিছত কি হ'বনো? কম নাম্বাৰ পোৱাৰ কাৰণে মোৰ নামটো লিষ্টত নাহিলেই। মায়ে গম পাই তোক গালি নিদিলে? গালি কথা ক'ব আহিছ? 3 দিনলৈকে ঘৰত সোমাবই নিদিলে মোক। সেইকাৰণে তই আমাৰ ঘৰত 3 দিন আছিলি। এতিয়া বৰষুণ দিলেই শুনাই। কি? বগী গাহৰিজনী মাৰিব দিছিল নহয়, এতিয়া থাক তিতি বুলি। তোৰ মানে এই দশা হৈছে।